নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউপি টেটৰ সমাজ বিজ্ঞানৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আমি প্ৰশ্নকেইটা চাই লওঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ মই, বিন্দুসাৰ আছিল 1 গুপ্ত বংশৰ, 2 মৌৰ্য বংশৰ, 3 হৰ্যক বংশৰ, 4 ওপৰৰ এটাও নহয়। আৰু বিন্দুসাৰ আছিলে, আমাৰ শুদ্ধ উত্তৰটো হ'ব বিন্দুসাৰ আছিলে আপোনাৰ মৌৰ্য বংশৰ, আৰু চন্দ্ৰগুপ্তৰ উত্তৰাধিকাৰী আছিলে আপোনাৰ বিন্দুসাৰ। ঠিক আছে। আৰু হৰ্যক বংশ যিটো আছে, এই হৰ্যক বংশটো আপোনাৰ কি কয়, মৌৰ্য বংশৰ আগৰ বংশ আছিলে, বিম্বিসাৰ আছিলে ইয়াৰ শাসক, আৰু সেইটো আমাক বিশেষ প্ৰয়োজন নাই। ঠিক আছে, আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ প্ৰশ্নটো মই লৈছোঁ, তলৰ কোনটো আন্দোলনৰ আগে আগে অসমত শান্তি সেনা বাহিনীৰ জন্ম হৈছিল? শান্তি সেনা বাহিনীৰ জন্ম সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নহয়, অসমৰ প্ৰেক্ষাপটত সুধিছে। শান্তি সেনা বাহিনীৰ জন্ম অৰ্থাৎ শান্তি সেনা বাহিনীৰ যিটো ধাৰাটো কেতিয়া অসমত আহিছিল, কোনটো আন্দোলনৰ আগে আগে? ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ, এনেকুৱা এটা প্ৰশ্ন অহাটো নিশ্চিত, হিমালয়ৰ তলৰ কোনটো শ্ৰেণীৰ পৰ্বত? হিমালয়খন তলৰ কোনটো শ্ৰেণীৰ পৰ্বত? বিভিন্ন শ্ৰেণীৰ পৰ্বতৰ শ্ৰেণীবিলাকক ভাগ কৰা হৈছে, শ্ৰেণী বিভাজন আছে, তাৰ ভিতৰত হিমালয় কোনটোত পৰে? ভাজ পৰ্বত, স্তূপ পৰ্বত, অৱশিষ্ট পৰ্বত আৰু আগ্নেয় পৰ্বত। আগ্নেয়গিৰিটো আমাৰ হিমালয়ৰ পৰা নোলায়, গতিকে আগ্নেয় পৰ্বত হ'বই নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাজ পৰ্বত, ফল্ড মাউণ্টেইন বুলি কোৱা হয়, আৰু য়ং ফল্ড মাউণ্টেইন অৰ্থাৎ নতুন ভংগীল পৰ্বত হিমালয়। ঠিক আছে। কি হিচাপত দিয়ে ঠিক নাই, ভাজ পৰ্বত আহিব পাৰে, আপোনাৰ ভংগীল পৰ্বত বুলি আহিব পাৰে, নতুন ভংগীল বুলি আহিব পাৰে, পুৰণি ভংগীল বুলি আহিব পাৰে। ঠিক আছে। গতিকে আমি এটা কথা মনত ৰাখিবলৈ, হিমালয় হৈছে নতুন ভংগীল, আৰু ইয়াত যিটো ভংগীল শব্দটো নাই, এটা ভাজ পৰ্বত, ফল্ড মাউণ্টেইন, য়ং ফল্ড মাউণ্টেইন। এটা প্ৰশ্ন অহাটো নিশ্চিত হয়, হিমালয় নাহি আৰাৱলী ৰেঞ্জৰ আহিব পাৰে, বা আন কিলোমাঞ্জাৰো জাতীয় আহিব পাৰে। যি নহওক, কোনজন গুপ্ত শাসকে শকসকলক পৰাজিত কৰিছিল? চন্দ্ৰগুপ্ত দ্বিতীয়, চন্দ্ৰগুপ্ত প্ৰথম, সমুদ্ৰগুপ্ত আৰু বৃহৎগুপ্ত। বৃহৎগুপ্ত বুলি যেনে গুপ্ত বংশত কোনো শাসকৰ নাম পোৱা নাযায়, ইয়াতে আপোনাৰ চন্দ্ৰগুপ্ত দ্বিতীয়ই শকসকলক পৰাজিত কৰিছিল। অপশ্যন 1 শুদ্ধ। পিছৰ প্ৰশ্নটো লৈছোঁ, বৰদৈবাম বিলমুখ পক্ষী উদ্যান কোন জিলাত অৱস্থিত? লখিমপুৰ, শিৱসাগৰ, কোকৰাঝাৰ, ডিমা হাছাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ লখিমপুৰ। বন্ধু বান্ধৱীসকল, বৰদৈবাম বিলমুখ পক্ষী উদ্যান বুলি ক'লে আপোনালোকে হয়তো ভাবিব পাৰে যে উত্তৰটো ভুল হৈছে, ধেমাজিও হ'ব পাৰে, কিন্তু কথাটো কি হয়, কিছুমান লখিমপুৰতো অলপ আছে, ধেমাজিও টাচ কৰি আছে নহয় জানো, গতিকে কথাটো কি হয়, লখিমপুৰ আৰু ধেমাজি দুটাও একেলগে অপশ্যনটোত নিদিয়ে। যেনেকৈ আপোনাৰ ধৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দৰং আৰু শোণিতপুৰ দুখনো থাকে, কোনটোত আপুনি দিবগৈ? গতিকে যিটো মষ্ট প্ৰপাৰ, মষ্ট এপ্ৰপ্ৰিয়েট সেইটোকে লিখিব লাগে, আমাৰ সেইটোৱে অপশ্যনে আমি ক্লিক কৰিব লাগে পৰীক্ষা হলত। ঠিক আছে। বৰদৈবাম বিলমুখ পক্ষী উদ্যান, এতিয়া আমাৰ শুদ্ধটো হ'ব লখিমপুৰ। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ, যেনেধৰণে আপোনাৰ ধৰক নগাঁও বুলি লিখা নাযায়, গোলাঘাট, আপোনাৰ কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নগাঁৱতো পৰে, গোলাঘাটতো পৰে, গতিকে কিন্তু কি হয়, আপোনাৰ নগাঁও বুলি লিখা নাযায়, গোলাঘাট বুলি লিখা যায়। গতিকে জাষ্ট মষ্ট এপ্ৰপ্ৰিয়েটটো সেইটোৱে, আৰু আপোনাৰ যিটো বেছি গুৰুত্বপূৰ্ণ হয়গৈ। যি নহওক, পিছৰ প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো সভ্যতা হৰপ্পা সভ্যতাৰ সমকালীন নাছিল? হৰপ্পা সভ্যতাৰ সমকালীন সেই সময়ত পৃথিৱীৰ যথেষ্ট সভ্যতা গা কৰি উঠিছিলে, আৰু ইয়াতে তিনিটা দিছে, গ্ৰীক সভ্যতা, মেচ'পটেমিয়া সভ্যতা, চুমেৰীয়া সভ্যতা। এই তিনিটা বা এটাও নহয় চতুৰ্থ অপশ্যনটো। এতিয়া হৰপ্পা সভ্যতাৰ সমকালীন নাছিল বুলি দিছে। মেচ'পটেমিয়া আৰু চুমেৰীয় সভ্যতাটো ইজিপ্তৰ যিটো আপোনাৰ ইজিপ্ত আৰু চুমেৰীয়, এইটো হৈছে আপোনাৰ কি হৰপ্পাকালীন সভ্যতা আছিলে। চুমেৰীয় সভ্যতা, মেচ'পটেমিয়ান সভ্যতা আছিলে। আৰু আপোনাৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব তেতিয়া গ্ৰীক সভ্যতা। গ্ৰীক সভ্যতা হৰপ্পা সভ্যতাৰ সমকালীন নাছিল। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ, এজন ৰাজ্যপালক অপসাৰিত কৰিব পাৰে? এখন ৰাজ্যৰ এজন ৰাজ্যপালক অপসাৰিত কোনে কৰিব পাৰে? প্ৰধানমন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে, উচ্চতম ন্যায়ালয়ে, সংসদে। আপোনালোকে জানে উচ্চতম ন্যায়ালয় আমাৰ দেশৰ ৰক্ষক বুলিও ক'ব পাৰি, গতিকে উচ্চতম ন্যায়ালয় আমাৰ সবখিনি কাম কৰিব পাৰে। কিন্তু ইয়াতে সুধিছে যে এজন ৰাজ্যপালক অপসাৰিত কৰিব কোনে পাৰে? আৰু এখন ৰাজ্যৰ ৰাজ্যপালক অপসাৰিত কৰিব পাৰে কেৱল ৰাষ্ট্ৰপতিয়েহে। ইয়াত শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ, কোনজন ৰজাৰ শাসনকালত হিউৱেন চাং ভাৰতলৈ আহিছিল? আপোনালোকৰ হয়তো মনত পটকৈ প্ৰশ্নটো আহিব পাৰে যে ইয়াত অপশ্যনত ভাস্কৰ বৰ্মন শব্দটো নাই। ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং আহিছিল, কিন্তু ভাস্কৰ বৰ্মন আমাৰ এতিয়া অসমৰ প্ৰেক্ষাপটত সোধা নাই, ভাৰতীয় প্ৰেক্ষাপটত সুধিছে। গতিকে ভাৰতীয় প্ৰেক্ষাপটত সেই সময়ত কোন আছিলে? চন্দ্ৰগুপ্ত প্ৰথম, হৰ্ষবৰ্ধন, নাগভট্ট আৰু ওপৰৰ এটাও নহয়। ভাস্কৰ বৰ্মনৰ সমকালীন আছিলে হৰ্ষবৰ্ধন, গতিকে হৰ্ষবৰ্ধনৰ শাসনকালতেই
হিউৱেন চাং ভাৰতলৈ আহিছিল। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। নদীৰ উচ্চ গতিৰ মূল কাম হ'ল। বন্ধু বান্ধৱীসকল দুই এটাত কি হয় প্ৰশ্নবোৰ যিটো মই ইংৰাজীৰ পৰা সংগ্ৰহ কৰা হয়, মোৰ ইংৰাজীতে বিশেষকৈ মোৰ তথ্যখিনি আছে, গতিকে অসমীয়াত লিখোঁতে অলপমান ইফাল সিফাল হৈ যায়। নদীৰ উচ্চ গতিৰ মূল কাম হ'ল, নদীৰ উচ্চ যিটো আপোনাৰ হায়েষ্ট কোৰ্চটোৰ কাম কি? ইয়াৰ ক্ষয় সাধন, অৱক্ষেপন, বহন আৰু নদীৰ মোহনা তৈয়াৰ। আৰু এটা শুদ্ধ উত্তৰটো হ'ব ক্ষয় সাধন। মানে প্ৰশ্নটো হয়তো কোনোবা এটা শব্দ অলপ ইফাল সিফাল হ'ব পাৰে, এপ্ৰপ্ৰিয়েট নহ'ব পাৰে। নদীৰ উচ্চ গতিৰ মূল কাম হৈছে ক্ষয় সাধন। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত? চক্ৰশিলা অভয়াৰণ্য ডিমা হাছাও, নগাঁও, তিনিচুকীয়া আৰু কোকৰাঝাৰ। আৰু ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোকৰাঝাৰ জিলাত অৱস্থিত। ঠিক আছে, হয়তো মই আগৰ প্ৰশ্নটোত কোৱাৰ নিচিনা বৰদৈ পাম বিলমুখৰ কোৱাৰ নিচিনা কথাটো কি হৈছে, ই ধুবুৰীকো কিছু পৰিমাণে ধুবুৰীটো টাচ হৈ আছে, গতিকে ইয়াত ধুবুৰী অপশ্যনটো যিটো নাই, আমাৰ কোকৰাঝাৰেই হ'ব ইয়াৰ প্ৰপাৰ এনচাৰ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। দক্ষিণ ভাৰতৰ নদী ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, কৃষ্ণা। এতিয়া দক্ষিণ ভাৰতৰ নদী বুলি কৈছে ইয়াতে, ব্ৰহ্মপুত্ৰটো দক্ষিণ ভাৰতৰ হ'ব নোৱাৰে, আপোনালোকে জানেই ব্ৰহ্মপুত্ৰ আমাৰ নৰ্থ ইষ্টত নহয় জানো। তাৰোপৰি গংগা আপোনাৰ দিল্লীৰ ফালৰ পৰা এইফালে বিহাৰৰ ফাললৈ বৈ আহিছে, এইটো আপোনাৰ উত্তৰৰ দিশৰ হৈ যাব। যমুনাখন আপোনাৰ বাংলাদেশলৈ বৈ গৈছে, গতিকে ইও হ'ব নোৱাৰেগৈ। গতিকে আমাৰ অপশ্যন বাচিলেগৈ কৃষ্ণা। আপোনালোকে যদি ভাৰতৰ মেপখনৰ যদি চকুত যদি এনেকৈ যদি এইটো যদি ভাবি লয়, এইখিনি নৰ্থ ইষ্টৰ পৰা এইখিনি এনেকৈ মানে এইখিনি যদি চাই আপুনি এইখিনি যদি এনেকৈ ভাগ কৰি দিয়ে ৰাজস্থানৰ পৰা এইফালে, তেনেহ'লে গংগা আপোনাৰ এনেকৈ আহিব, গংগাখন আপোনাৰ ইফালৰ পৰা আহিব, আমাৰ ব্ৰহ্মপুত্ৰটো ইফালেই থাকি গ'ল নহয় জানো, গতিকে কৃষ্ণা হ'ব ইয়াৰ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। মৌৰ্য বংশৰ শেষ ৰজা আছিল উদায়ীন, বৃহদ্ৰথ, কালাচুক, ধননন্দ। আপোনালোকে সকলোৱে জানেই মৌৰ্য বংশৰ শেষ ৰজা কোন আছিলে। ইয়াত 4টা অপশ্যন আছে আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব বৃহদ্ৰথ। আৰু মৌৰ্য বংশৰ শেষৰজন ৰজা বৃহদ্ৰথক হত্যা কৰিছিলে তেখেতৰেই এজন তলতীয়া কৰ্মচাৰী আছিলে, আৰু তেখেতে বৃহদ্ৰথক হত্যা কৰি আপোনাৰ কি কৰিছিল, যিটো শুংগ বংশৰ প্ৰতিষ্ঠা কৰি। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। লিচ্ছবি দৌহিত্ৰৰ নামে কোন ৰজা পৰিচিত? লিচ্ছবি দৌহিত্ৰ অৰ্থাৎ লিচ্ছবিৰ বংশধৰ বুলি এজন ৰজাই নিজকে দাবী কৰিছিল। ইয়াতে 4টা অপশ্যন আছে আপোনাৰ, চন্দ্ৰগুপ্ত প্ৰথম, চন্দ্ৰগুপ্ত দ্বিতীয়, সমুদ্ৰগুপ্ত, ওপৰৰ এটাও নহয়। আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ সমুদ্ৰগুপ্ত। ঠিক আছে, কি হৈছিলে, চন্দ্ৰগুপ্ত প্ৰথমে আপোনালোকে জানেই চন্দ্ৰগুপ্ত প্ৰথমে লিচ্ছবি ৰাজকুমাৰীক বিয়া পাতিছিলে হয়নে, আৰু লিচ্ছবি ৰাজকুমাৰীক বিয়া পতাত আৰু চন্দ্ৰগুপ্তৰ যিটো উত্তৰাধিকাৰী সমুদ্ৰগুপ্ত, গতিকে তেখেতে নিজকে লিচ্ছবি দৌহিত্ৰ বুলি নাম লৈছিলে। আৰু এই কথাটো এলাহাবাদ ইনস্ক্ৰিপশ্যনত, সমুদ্ৰগুপ্তৰ এলাহাবাদ ইনস্ক্ৰিপশ্যন অৰ্থাৎ এলাহাবাদ প্ৰশস্তিত এই কথাটো পোৱা যায়। আৰু লগতে এই প্ৰশ্নটো আপোনালোকৰ বিশেষ গুৰুত্বপূৰ্ণ যে এলাহাবাদ প্ৰশস্তি কাৰ আছিলে, সমুদ্ৰগুপ্তৰ। ঠিক আছে, পিছৰ প্ৰশ্নটো লৈছোঁ। তলৰ কোন দুখন উত্তৰ পূব ৰাজ্যৰ মাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? 1 অসম নাগালেণ্ড, 2 নাগালেণ্ড ত্ৰিপুৰা, 3 ত্ৰিপুৰা মিজোৰাম, 4 ত্ৰিপুৰা আৰু মণিপুৰ। বন্ধুসকল আপোনালোকে জানেই ভাৰতবৰ্ষৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে, আৰু ইয়াৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ যি দুখনেৰে মাজৰ পাৰ হৈ গৈছে সেই দুখনৰ কথা এটা সুধিছে। আপোনালোকে যদি এনেকৈ চাই তেনেহ'লে আপোনাৰ এইখিনিৰ পৰা যেনেকৈ যাব ট্ৰপিক অফ কেঞ্চাৰ, আপুনি ইয়াৰ পৰা পাব ৰাজস্থান, গুজৰাট মানে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৱেষ্ট বেংগল, তাৰপিছত আপোনাৰ ঝাৰখণ্ড তেনেকৈ, আৰু ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'বগৈ ত্ৰিপুৰা আৰু মিজোৰাম। ঠিক আছে, আৰু তেনেকৈ নৰ্থ ইষ্টত আপোনাৰ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। ঠিক আছে, ইয়াত 8খন আছে টোটেল, আপোনাৰ ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, তাৰপিছত ছত্তীশগড়, ৱেষ্ট বেংগল, ঝাৰখণ্ড, ত্ৰিপুৰা আৰু মিজোৰাম। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো লৈ গৈছোঁ। ভাৰতৰ সামুদ্ৰিক সীমা হ'ল 12 নটিকেল মাইল, 13 নটিকেল মাইল, 15 নটিকেল মাইল, ওপৰৰ এটাও নহয়। আমি যেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ দূৰত্বটো জোখোঁ মাইল বা কিলোমিটাৰত, ঠিক তেনেকৈ সামুদ্ৰিক বা জাহাজত এই দূৰত্বটো জোখা হয় নটিকেল মাইলৰ হিচাপত।
ঠিক আছে আৰু নটিকেল মাইলৰ হিচাপত জুখিলে ভাৰতৰ সামুদ্ৰিক সীমা হৈছে আপোনাৰ শুদ্ধটো হ'ব 12 নটিকেল মাইল আৰু আপুনি এইটো অলপ দীঘলীয়া কথা বাকি যি কি নহওক বাৰু তথাপি এটা কথা মনত ৰাখিব যে যেটো দেশ ভাৰতৰ এইখিনি ধৰক আপোনাৰ সমুদ্ৰৰ সীমা আছে এই সমুদ্ৰৰ প্ৰায় 12 মানলৈকে নিজৰ অধিকাৰ থাকে তাৰ পিছৰ পৰা আকৌ এটা বেলেগ থাকে তাৰপৰা আকৌ এটা বেলেগ থাকে ধৰক এইখিনি ভিতৰত সোমালে আমাক কোনোবাই ডাইৰেক্ট শ্বুট কৰি দিব পাৰে ক'ব লগা নাই তাৰ পিছৰখিনি হ'লে পাৰমিশন লৈ পেলাই কোনোবাই মাছ মাৰিব পাৰে তাৰ পিছৰখিনিত ইন্টাৰনেশ্যনেল থাকিবগে গোটেই সকলো যিকোনোৱে আহি তাত ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা নটিকেল মাইলৰ এটা হিচাপ থাকে যিকিনো সামুদ্ৰিক সীমা ভাৰতবৰ্ষৰ নিজা সীমাটো 12 মাইললৈকে 12 নটিকেল মাইললৈকে থাকে আৰু 12 নটিকেল মাইল আপোনাৰ 22.9 কিলোমিটাৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো কানাই বৰশী বোৱা লিপি আছে তেজপুৰত হাজোত উত্তৰ গুৱাহাটীত নলবাৰীত এনেকুৱা এখন লিপিৰ কথা অহাটো খুব মানে চান্স আছে ইয়াৰ পিছত মই আন এটা ভিডিঅ'ত কৈ থৈ দিছো বৰগাঁও শিলালিপি মঙ্গলদৈ যে আছে দৰঙত ঠিক তেনেকৈ কানাই বৰশী বোৱা লিপি ক'ত আছে আৰু কানাই বৰশী বোৱা লিপি আছে উত্তৰ গুৱাহাটীত মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চনছ আৰু বন্ধুসকল দুই এটা সহজ প্ৰশ্নটো আহিবই আপোনালোকে জানে যি নহওক উমেশ চন্দ্ৰ বেনাৰ্জী আছিল এক নৰমপন্থী দুই চৰমপন্থী তিনি এক আৰু দুয়োটাই আৰু চাৰি ওপৰৰ এটাও নহয় উমেশ চন্দ্ৰ বেনাৰ্জী কি আছিল নৰমপন্থী নে চৰমপন্থী মডাৰেট আছিল নে এক্সট্ৰিমিষ্ট আছিল আৰু উমেশ চন্দ্ৰ বেনাৰ্জী আপোনালোকে জানেই কংগ্ৰেছৰ প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল আৰু তেখেতে উগ্ৰবাদী মনোভাৱ গ্ৰহণ কৰিব নোৱাৰে আৰু তেখেত কি আছিল নৰমপন্থী ঠিক আছে এনেকুৱা এটা প্ৰশ্ন অহাটো এও চান্স আছে কেনেকুৱা হয় মানে আপোনাক হয়তো চাৰিজন মানুহৰ নাম দিব যে তলৰ কোনজন নৰমপন্থী নেতা নহয় তলৰ দিলে বাল গংগাধৰ লোকমতে আপোনাৰ লালা লাজপত ৰায় হয়নে বিপিন চন্দ্ৰ পাল আৰু এটা কোনোবা মানুহৰ নাম দিলে যে তলৰ কোনজন নৰমপন্থী নহয় বা তলৰ কোন দুজন চৰমপন্থী তেনেধৰণৰ আপোনালোক হয়তো বাচিব দিব ঠিক আছে পিছৰ প্ৰশ্নটো লৈছো ৰামায়ণ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল ৰামায়ণখনক পাৰ্চী ভাষালৈ অনুবাদ কোনে কৰিছিলে ফেইজি আবুল ফজল বাদায়ুনি গুলবদন বেগম আৰু গুলবদন বেগমে হুমায়ুন নামাহে লিখিছিল এটো কথা মনত ৰাখি থৈ দিব একেলগে প্ৰয়োজন হৈ যাব পাৰে গুলবদন বেগমে হুমায়ুন নামা লিখিছিল আৰু ৰামায়ণখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে বাদায়ুনিয়ে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো ইক্তা ব্যৱস্থা আছিল ইক্তা আপোনালোকে মোগল সাম্ৰাজ্যৰ কথা যেতিয়া পঢ়িছে তেতিয়া ইক্তা শব্দটো পাইছে আৰু ইক্তাটো কি আছিল প্ৰকৃতাৰ্থত ইক্তাটো ভূমিদান ধৰ্মীয় অনুদান বিশেষ ঋণ ওপৰৰ এটাও নহয় ল্যান্ড গ্ৰান্ট আছিল নে আপোনাৰ ৰিলিজিয়াছ পাৰপছৰ অনুদান আছিলে নে লোন আছিলে সুধিছে আৰু ইয়াতে কথাটো হ'ব ইক্তাটো আছিলে এক প্ৰকাৰ ভূমি অনুদান একচুয়ালি কি হয় ল্যান্ড গ্ৰান্ট ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিল জিজিয়া কৰ এটা এক প্ৰকাৰ কৰ আছিল হিন্দুসকলৰ ওপৰত লগোৱা কৰ আৰু এই জিজিয়া কৰ প্ৰত্যাহাৰ কোনে কৰিছিলে আৰু জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিলে আমাৰ অপচন 4টা দেখিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1 নম্বৰ আকবৰ ঠিক আছে আকবৰে জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিলে আৰু জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিলে তেখেতে 1564 এই বস্তুটো কি হয় আপোনাৰ 1564 কিন্তু ফুললি শেষ হৈছিলেগে 1579 লৈকে কিন্তু হি সেকাসুৰাকে চলিছিলে গতিকে আপোনালোক পৰীক্ষাত যদি প্ৰশ্ন আহিবও পাৰে যে জিজিয়া কৰ কিমান চনত প্ৰত্যাহাৰ কৰা হৈছিল আকবৰৰ দ্বাৰা তেতিয়া হলে আপোনালোকৰ 1564 আহিব পাৰে 1579 আহিব পাৰে যদি দুইটা অপচন থাকে তেনেহলে 1564 লিখিব আৰু যদি 1564 নাথাকে তেতিয়া 1579 টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কিন্তু মোস্ট এপ্ৰোপ্ৰিয়েট আনসাৰ 1564 1564 চনত আকবৰে জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিলে ঠিক আছে পৰৱৰ্তী ভিডিঅ' লগ পোৱাৰ আশালৈ ধন্যবাদ জয় অসম